মোৰ লগতে আপোনালোকে ব'লক দৌৰি দৌৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰ ৱেল্ডিঙৰ কামৰ মাজতে যিহেতু ভিডিঅ' এটা দুটা বনাবলগীয়া হয়, বনাই আছোঁ লাহে লাহে। যিয়ে টাইম দিবও নোৱাৰোঁ, ভিডিঅ'টো টাইম দিব পৰা নাই, এনেকৈও টাইম দিবলৈ দিগদাৰ হয়। কামৰ ভিডিঅ'টো বনাই থাকিলে বেয়া, চবেইনো কিমান চাব, চায়ো ভাল নাপায় বহুতে। সেইকাৰণে তাৰ মাজতে কামো কৰিছোঁ, ভিডিঅ'ও বনাইছোঁ, চাব, সহায় কৰিব। আজি যিহেতু কাম অকলে অকলে মই কৰোঁতো, এইখন বনালোঁ আজি। চিম্পল ভেণ্টিলাইট বনাইছিলোঁ, তাৰ মাজতে গ্ৰিলখনৰ পালাৰো লগাইছিলোঁ। ইয়াত গ্লাছ ফিটিং হ'ব, গ্ৰিল গ্লাছ লগতে যাব চব। দাইহঁতৰ পদূলি মুখত ট্ৰেক্টৰে মাটি পেলাইছে আজি, ৰাস্তাটো ধুনীয়াকৈ তোলোঁ বুলি পদূলিটো। সেইবাবে আমাৰ ঘৰৰ গোটেইখনে সকলোৱে কামত লাগি আছে। চাওকচোন কেনেকৈ লাগি আছে। টপকাটৰ কাম চলি আছে, গোটেই ঘৰৰ গালে লাগি আছে। নতুনকৈ আঁচনি আহিছে ৰাস্তা তোলা। এইবোলে আমাৰ খুৰীদেউ কি হ'ল? কেনেকুৱা লাগিছে কাম কৰি? অঁ, দিনত কিমানকৈ দিছে? অঁ, 200। অঁ, অভাৰটাইম 50 টকাহে দিব। অঁ, অঁ, ভালকৈ ভাতটো নিজৰ নে দিছে? অঁ, টিফিনত। অঁ, হ'ব তেতিয়াহ'লে। জব কাৰ্ডৰ ঠিকাত আনি দেই। কেনেকৈ কাম চলিছে? মোহৰি নে ঠিকাত? ভাল ভাগে ক কামৰ মাজতে চাহৰ জুতি। খুৰীদেউ কিবা এটা কৈ দিয়ক আকৌ। আপুনি অথনিৰ পৰা কম ওলাইছিলে নে কিবা এটা? এইফালে লফা শাক, মাছ, ধুনীয়াকৈ ভাত সাজ খাই আছোঁ। তামাম টেষ্টি। মাছ অকণমান খাই দেখাইছোঁ ৰ'ব। অকণমান খাইছোঁ, বেছি মাছ কমকৈ আছে যে। একেবাৰে খাই দিলে আকৌ নুবুলাব, পিছত সুন্দাকৈ ভাত খাব লাগিব। আজিলৈ ইমানে, বাই। নেক্সটটো ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক চবকে। ভালকৈ চাব, ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব কিন্তু। সদায়নো কিমান কম আৰু, কৰি দিবচোন।